প্ৰথমতে গৈয়ে বোলো কাপোৰৰ দোকানত সোমালোঁ। দুযোৰমান কাপোৰ ল'বলৈও আছিলে, মোলৈও ল'বলৈ আছিলে বা এনেকৈ আত্মীয়ৰ কাৰণেও ল'বলৈ আছিলে। তেনেকৈ ল'বলৈয়ে সোমালোঁ দোকানত প্ৰথমতে, আৰু চালোঁ বিভিন্ন ধৰণৰ বস্তু আছিলে বা বিভিন্ন ধৰণৰ কাপোৰ আছিলে, ডিজাইন আছিলে। এইখিনি কাপোৰ যে দেখুৱাইছোঁ এইখিনি 500 600 এনেকৈ আছিলে। এইখিনি দহি বাতি থোৱা আৰু মেখেলাকেইখন চিলাই থোৱাই আছিলে। বেলেগ আছে নেকি? আমাৰ আকৌ এখন দোকানৰ বস্তু পচন্দ নহ'লে আকৌ বেলেগ দোকানলৈ আহিলোঁ চাবলৈ। বজাৰ কৰি থকা সময়ত বতাহ বৰষুণো আহিছিলে। তাৰপৰা বজাৰ কৰি পেলাই আজৰি হ'লোঁ। তাৰপৰা ঘৰলৈ বুলি ঘৰ আহোঁতে দেখিছেনে ট্ৰেইনৰ কিমান দীঘল লাইন। বিহু বুলি ক'লে জেতুকা পিঠা সেইবিলাকতো মেইন নহয় জানো, সেইকাৰণে জেতুকাও বোলো আমি লগাই ল'লোঁ অকণমান হাতত। এইখিনি পিঠাগুড়ি মায়ে খুন্দি দিলে মিক্সিতে, ভাতৰ চাউলৰ আৰু বৰা চাউলৰ এনেকৈ পিচি দিলে আৰু। তাৰপৰা বোলো মায়ে ক'লে বৰা চাউলকেইটা বনাই লওঁ বুলি, সেইকাৰণে বৰা চাউলকেইটা বনাবলৈ আহিলোঁ। মই দুটামান বনাই দিলোঁ বাৰু। তাৰপৰা নাৰিকল গুচাবলগীয়া আছিলে, ৰুকিবলগীয়া আছিলে, মায়ে সেইখিনি নাৰিকলখিনি পিছে মায়ে ৰুকি দিছিলে, সেইকাৰণে মই বোলো লাডুকেইটা বনাই দিওঁ, মাক হেল্প কৰি দিওঁ অকণমান বুলি লাডুকেইটা বনাই দিলোঁ দুটামান। আৰু বিহু বতৰ যিহেতু সেইকাৰণে মায়ে ক'লে বোলে ঘিলা পিঠা কেইটামান বনাই লওঁ নিমখীয়া, মই বনাই দিলোঁ দুটামান আৰু মায়ে বনালে। আৰু খুৰী আহিছিলে আজি যিহেতু, সেইকাৰণে চাহ অকণমানো দি ল'লোঁ খুৰীক, আজি বিহুৰ দিনৰ মূৰত আহিছে বিহু বুলি। দুপৰীয়া টাইমত বোলে আমাৰ সন্মুখত থকা ৰংগমঞ্চটোলৈ গ'লোঁ। তাত সৰু সৰু ল'ৰা ছোৱালীবিলাকো আজি যিহেতু নচাইছিলে আৰু চালোগৈ, সঁচাকৈ বহুত ধুনীয়াকৈ নাচিছে দেই।